নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা ডেইলি ভ্লগ বনাওঁ বুলি ভাবিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। আৰু বৌয়ে ফোন কৰি এতিয়া লগ ধৰিছিলে চাপৰিলৈ, তাকে ভাবিলোঁ মানে চাপৰিৰ ফালেও পৰিৱেশটো অকণমান আপোনালোকক দেখাওঁ। এতিয়া আমি আহিছোঁ নদী পাৰ হৈ কিছুমান বনশাক পায়, তাকে বনশাক বিচাৰিবৰ কাৰণে সেয়া বৌহঁত আগত গৈয়ে আছে। চাপৰিৰ পৰা এয়া আনিলোঁ জিলিমিলি, আৰু এয়া দ্ৰোণ বন, কচু আনিলোঁ, ক'লা কচু, ডাল, আৰু লগতে আৰু এবিধ টেঙা আনিছোঁ। এই টেঙাবিধ আপোনালোকে বাৰু চিনি পায়নে? এইটো আমি বাঘহাচুৰ বুলি কওঁ, বাঘহাচুৰ টেঙা। কোনে কোনে বাঘহাচুৰ টেঙা খাই পাইছে কমেণ্ট কৰি জনাবচোন। অকণমান ওলাই গৈছিলোঁ, তাত বাৰু ভিডিঅ' কৰা নহ'লে, বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ। তাকে তাততো ভিডিঅ' কৰা নহ'লে, মই কিবা কিবি লৈ আহিছোঁ, তাকে আপোনালোকক দেখাম। এয়া আনিলোঁ পালেং, আজি পালেং আৰু মাছ খাম। আৰু এয়া উৰহি লৈ আহিছোঁ, উৰহি, আৰু এয়া হৈছে ধনিয়া, আৰু ধনিয়া এনেকৈ কৰি গিলাচ এটাত পানী দি পিনে থৈছোঁ। পানী দি পিনে এনেকৈ থ'লে মানে বহুত দিনলৈকে ভালেই হৈ থাকে, সেইকাৰণে এনেকৈ পানী দি গিলাচত ভৰাই থৈ দিছোঁ। আৰু এইখিনিও পালেং লৈ আহিছে, বাইদেৱে বোলে ৰুব পালেংখিনি। তাৰপিছতে এয়া আনিছে মৰিচাও ৰুবলৈ আনিছে। তাৰপিছতে আনিছে এয়া বিলাহী পুলিও ৰুবলৈ আনিছে। লগতে জিলিমিলি ভৰাই থৈ দিছে, জিলিমিলি ৰুৱে নে নোৰুৱে মই নাজানো। তাৰপিছতে পালেঙৰ লগত খাবলৈ এয়া মাছ কাটি বাছি থৈ দিছে। ইয়াত মাছ আনি থৈছে, আজি বোলে মাছে আৰু পালেং শাকে বনাব। কেনেকৈ বনাই মই বাৰু দেখাম, কেনেকৈ বনাই ময়ো নাজানো ভালদৰে, বাইদেৱে বনাব। বাইদেৱে ভাত বনাবলৈ যোগাৰ কৰি আছে, আৰু মই ভাবিলোঁ কাপোৰ চিলাবলৈ আছে, চিলাই লওঁ মেখেলাখন। তাৰপিছতে মই কেনেকৈ বনাই কি কৰে বাৰু দেখাই থাকিম সকলোবিলাক। এয়া মোৰ মেখেলা চিলাই হৈ গ'ল, চিলাই সম্পূৰ্ণ হৈ গ'ল। আৰু বাইদেউ এতিয়া মাছ ফ্ৰাই কৰি আছে, মই চাওঁগৈ কিমান কি হৈছে। তাৰপিছত আপোনালোককো লগতে দেখাই থাকিম। এইফালে বাহিৰৰ জুইত মাছ বনাই আছে, মাছ ইয়াত তেনেকৈ ফ্ৰাই কৰি আছে। এয়া পালেং আৰু আলু কুটি লৈছে। এয়া পিঁয়াজ কাটি লৈছে, আদা আৰু নহৰু, আৰু ইয়াত আমি যিহেতু বেছিকৈ মছলা নাখাওঁ, গোটেই মছলাবিলাক মিক্স কৰি ইয়াতে দি দিছে। এতিয়া একেখন কেৰাহীতে আকৌ অলপমান তেল দি পিঁয়াজ, আদা, নহৰু, মছলা সকলোবিলাক দি লৈছে। ভালকৈ ভাজি লোৱাৰ পিছত এয়া আলু দি দিছে।
কলবিলাক ভাজি আমি খাইছিলোঁ ন কলবিলাক ভাজি পেলাই খাইছিলোঁ এয়া পালেং আলু আৰু পিঁয়াজ দি পিঁয়াজ মছলা সকলোবিলাক দি ভালকৈ লৰাই লৈছে এতিয়া অলপ সময় ঢাকি দিব এতিয়া ইয়াত অলপ সিজাৰ পিছত মাছ দি দিছে যিহেতু বাহিৰত বনাই আছোঁ ভিতৰত জুই ধৰিব পৰা ব্যৱস্থা নাই সেইকাৰণে বহুত বতাহ মাৰি আছে আৰু ধোঁৱা হৈ আছে ভালদৰে দেখাব পৰা নাই এতিয়া অলপ সিজিলে এতিয়া পানী দি দিব আৰু পানী দিয়াৰ পিছত নেদেখাওঁ একেবাৰে খোৱা সময়ত দেখাম এয়া ভাত বাঢ়ি লৈছোঁ ভাত আৰু এয়া পালেং আৰু মাছৰ জোল এতিয়া আমি ভাত খাই লওঁ পূৰা ধোঁৱা ওলাই আছে গৰম গৰম ভাত